অসমীয়া উইকি উদ্ধৃতি বিষয়ক তৃতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ' কেইটাত অসমীয়া উইকি উদ্ধৃতিলৈ কিদৰে প্ৰৱেশ কৰিব পাৰি আৰু ইয়াত কিদৰে সম্পাদনা কৰিব পাৰি এই বিষয়ে শিকিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি অসমীয়া উইকি উদ্ধৃতিত কিদৰে নতুন পৃষ্ঠা এটা সৃষ্টি কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰিম। নতুন পৃষ্ঠা সৃষ্টি কৰিবৰ বাবে আপোনাৰ সেটিংছত বা পছন্দসমূহত কিছু সালসলনি কৰিব লাগিব। তো এই সালসলনিসমূহ কৰিবলৈ আপুনি বেটুবা পৃষ্ঠাই হওক বা যিকোনো পৃষ্ঠাই হওক তাৰ সোঁহাতে কোণত ওপৰৰ কোণত থকা এই আইকনটো লৈ যাব ইউজাৰ মেনু। তাতে ক্লিক কৰিলে আপোনালোকে পাব পছন্দসমূহ নামৰ এটা বিকল্প। এই বিকল্পটোত ক্লিক কৰাৰ পিছত আপোনালোকে সদস্যৰ বিৱৰণ পৃষ্ঠাটো দেখিবলৈ পাব। ইয়াতে বাকীখিনি সালসলনি কৰিব নালাগে। প্ৰথমতে আন্তঃৰাষ্ট্ৰীয়কৰণলৈ যাব। ইয়াত চাব যদিহে আপোনাৰ ভাষা AS অসমীয়া হৈ আছে তেন্তে ইয়াতে সালসলনি কৰিব লগা একো নাই। যদিহে অসমীয়া হৈ থকা নাই তেন্তে বিকল্পসমূহৰ পৰা ইয়াক AS অসমীয়া নিৰ্বাচন কৰিব। দ্বিতীয়তে পৰীক্ষামূলক উইকি। পৰীক্ষামূলক উইকি আপোনালোকে চাব ইয়াতে যদিহে উইকি কোড হিচাপে বাই ডিফল্ট আছে তেনেহ'লে ঠিকে আছে। যদিহে নাই তেন্তে বিকল্পসমূহৰ পৰা উইকি কোড নিৰ্বাচন কৰিব। তৃতীয়তে পৰীক্ষামূলক উইকি ভাষা। ইয়াত আপোনালোকে মেনুৱেলি লিখিব AS মানে আছামিজ। ইয়াৰ পিছত এই পৃষ্ঠাখন আপোনালোকে সাঁচি থওক, ইয়াতে গৈ পেলাই ছেভ কৰিব। মোৰ অলৰেডি ইতিমধ্যে এই ছেটিংসমূহ আছে বাবে মোৰ ইয়াতে সাঁচি থকা অপশ্যনটো বা বিকল্পটো অহা নাই। এতিয়া ইয়াৰ পিছত আপোনালোকে বেটুপাতলৈ ঘূৰি যাব পাৰে। ঘূৰি গৈ আপুনি যিটো পৃষ্ঠা সৃষ্টি কৰিব বিচাৰিছে সেই পৃষ্ঠাটো ইয়াতে সন্ধান কৰিব পাৰে। সন্ধান কৰিবলৈ হ'লে আপোনালোকে জানে যে উইকিকোড অসমীয়া উইকিকোড এতিয়াও ইনকিউবেটৰ পৰ্যায়তে আছে। গতিকে আমি প্ৰত্যেকটো পৃষ্ঠা সন্ধান কৰোঁতে বা প্ৰত্যেকটো পৃষ্ঠা সৃষ্টি কৰোঁতে বা অন্যান্য যিকোনো কামেই ইয়াত কৰোঁতে আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে ইয়াত এটা প্ৰিফিক্স লাগিব সদায়। সেইটো হৈছে WQ/AS/। WQ মানে হৈছে উইকিকোড, আমি আগতেও আলোচনা কৰিছোঁ, আৰু AS মানে হৈছে আছামিজ। এতিয়া মই মৌচুমী কন্দলীৰ আৰু এখন গল্প সংকলনৰ বিষয়ে ইয়াতে লিখিব বিচাৰিছোঁ। গতিকে মই ইয়াতে সন্ধান কৰি চাম যে পৃষ্ঠাখন আছে নেকি। গল্প সংকলনটোৰ নাম হৈছে তৃতীয়ত্বৰ গল্প। মই এতিয়া ইয়াতে টাইপ কৰিছোঁ তৃতীয়ত্বৰ গল্প। কোনো ছাজেশ্যন অহা নাই, গতিকে মই ইয়াতে চাৰ্চ ফৰ পেজেছ কণ্টেইনিং WQAS ইয়াতে চাবৰ যত্ন কৰিম। আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত দেখিছোঁ যে WQAS তৃতীয়ত্বৰ গল্প বা তৃতীয়ত্বৰ গল্পৰ নামৰ কোনো পৃষ্ঠা এতিয়ালৈকে অসমীয়া উইকি উদ্ধৃতিত নাই। গতিকে এই পৃষ্ঠাটো মই সৃষ্টি কৰিব পাৰোঁ। এতিয়া ইয়াত লিংক আপোনালোকে দেখিবলৈ পাইছে। সেই লিংকটোতে ক্লিক কৰি পেলাই আপুনি নতুন পৃষ্ঠাখন সৃষ্টি কৰিব পাৰে। মই এতিয়া ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত যিখিনি খালী ঠাই আছে তাতে আমি অসমীয়া উইকিপিডিয়া বা অসমীয়া উইকি উৎসৰ দৰে লিখি যাব পাৰোঁ মেনুৱেলি। এতিয়া মই লিখিম যে তৃতীয়ত্বৰ গল্প কিনো সেই বিষয়ে লিখিম। তৃতীয়ত্বৰ গল্প মৌচুমী কন্দলীৰ এখন গল্প সংকলন। এতিয়া ইয়াতে আমি এই পৃষ্ঠাটো খচৰা চাওক ইয়াত চাব পাৰোঁ বা পৃষ্ঠা প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ লগে লগে
মই দেখুৱাই যাওঁ আমি উইকি মাৰ্কআপসমূহ ইয়াতে দি যাব পাৰোঁ এতিয়া তৃতীয়টোৰ গল্প এইটো মই বোল্ড কৰিব বিচাৰিম মৌচুমী কণ্ডলী এগৰাকী লেখিকা তেওঁৰ বিষয়ে যেহেতু অন্য এটা পৃষ্ঠা সৃষ্টি হ'ব পাৰে গতিকে মই ইয়াতে আৰু এটা উইকি মাৰ্কআপ ৰাখি যাব বিচাৰিছোঁ এতিয়া আমি খচৰা চাওঁ খচৰা চোৱাৰ পিছত আমি দেখিছোঁ যে আমাৰ সম্পাদনাখিনি কিদৰে দেখা যাব আৰু আপোনালোকে মন কৰিব যে মৌচুমী কণ্ডলীত যেহেতু মই উইকি মাৰ্কআপ ৰাখি আহিছিলোঁ ইয়াত ড্ৰাফটত দিয়াৰ লগে লগে ইয়াত স্বয়ংক্ৰিয়ভাৱে WQAS নিজে উইকিয়ে সংযোগ কৰি লৈছে তো এইখিনি বাৰু ইয়াৰে সুবিধা এতিয়া মই এই পৃষ্ঠাটো প্ৰকাশ কৰকত ক্লিক কৰিছোঁ এইদৰে পৃষ্ঠাটো প্ৰকাশ হৈ গৈছে এতিয়া আমি এই পৃষ্ঠাটোত শ্ৰেণী সংযোগ কৰিম ইয়াতে মই যেহেতু হটকেট বিকল্পটো মই সক্ৰিয় কৰি লৈছোঁ গতিকে মোৰ কেটেগৰীসমূহ বা শ্ৰেণীসমূহ দিবলৈ এই ধৰণে আহে আমি এই যিটো যোগ চিন আছে তাতে ক্লিক কৰিলে শ্ৰেণীটো সংযোগ কৰিব পাৰোঁ এতিয়া মই ইয়াতে প্ৰথম শ্ৰেণীটো যোগ কৰিম WQAS মানে অসমীয়া উইকি কোড যোগ কৰিলোঁ ইয়াৰ লগে লগে আৰু কিছু শ্ৰেণী আমি যোগ কৰিব পাৰোঁ কিন্তু শ্ৰেণী যোগ কৰোঁতে মনত ৰাখিব যে সদায় আগত WQ/AS/ এই প্ৰিফিক্সটো সদায় লাগিব এতিয়া এই যিখন কিতাপৰ বিষয়ে মই ইয়াতে সন্নিৱিষ্ট কৰিলোঁ এখন হৈছে এখন অসমীয়া গ্ৰন্থ মই ইয়াতে বিচাৰিম যে শ্ৰেণীটো আছে নেকি অসমীয়া গ্ৰন্থ যেহেতু শ্ৰেণীটো আছে ইয়াত আপোনালোকে দেখিব এডাল ৰাইট চিন আহিছে মানে এই শ্ৰেণীটো ইতিমধ্যে উপলব্ধ মই ওকে ক্লিক কৰিছোঁ এই শ্ৰেণীটো সংযোগ হৈ গৈছে এতিয়া চাব গল্প সংকলনৰ কথা লিখিলোঁ কিন্তু ইয়াতে উদ্ধৃতিসমূহ আমি দিব লাগিব পুনৰবাৰ মই এই পৃষ্ঠাটো উচ্চ সম্পাদনালৈ গৈছোঁ সোৰ্স এডিটিং ইয়াত মাজত আমি উদ্ধৃতি উইকি মাৰ্কআপসমূহ আমি ৰাখি থৈ যাম এতিয়া উদ্ধৃতিসমূহ যদি দিওঁ তেনেহ'লে ইয়াৰে উৎস লাগিব উৎস এতিয়া উৎস দিওঁতে মন কৰিব ইয়াতে আমি যিটো ৰেফাৰেন্স তো তাৰ বাবে উইকি মাৰ্কআপ আমি এৰি থৈ যাম তাতে উইকি মাৰ্কআপটো হৈছে WQ/AS এই প্ৰিফিক্সটো সদায় থাকিব ৰেফলিষ্ট এতিয়া আমি পুনৰ খচৰা চাইছোঁ যে কেনেকুৱা দেখা পাব এই ধৰণে আপুনি দেখা পাব এতিয়া মোৰ পৃষ্ঠাটো প্ৰকাশ কৰিছোঁ এতিয়া আপুনি তৃতীয়টো গল্প যিখন গ্ৰন্থ তাৰ পৰা মই এই উদ্ধৃতিসমূহ সংযোগ কৰিব পাৰোঁ বা আপুনি যদিহে এনে কোনো গ্ৰন্থৰ বিষয়ে লিখিছে তেনেহ'লে সেই গ্ৰন্থখনৰ পৰা উদ্ধৃতিসমূহ যোগ কৰিব পাৰে বা কোনো ব্যক্তিৰ বিষয়ে যদি লিখিছে সেই ব্যক্তিগৰাকীয়ে কোৱা যিকোনো কথা তেওঁ দিয়া ভাষণৰ অংশ তেওঁ কোৱা যিকোনো সদুপদেশমূলক কথা তো এইসমূহ আপুনি যদি কোনো চ'ৰ্চৰ পৰা কোনো উৎসৰ পৰা সংগ্ৰহ কৰিছে কোনো বাতৰি কাকতৰ পৰা সংগ্ৰহ কৰিছে কোনো গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছে কোনো চলচ্চিত্ৰৰ সংলাপৰ পৰা সংগ্ৰহ কৰিছে তেনেহ'লে সেই উৎসসমূহৰ বিষয়ে উল্লেখ কৰি ইয়াতে এই উদ্ধৃতিসমূহ সংযোগ কৰিব পাৰে তো আজিলৈ ইমানেই তো ইমানখিনিতে আমি ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ